মঙ্গলবাৰে নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা কৃতি শিক্ষক বঁটা লাভ কৰিলে হিংগিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইব্ৰাহিম আলীয়ে কৃতি বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে হিংগিমাৰীবাসী ৰাইজ। চামগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানা অধীনস্থ হিংগিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই কৃতি শিক্ষক বঁটা লাভ কৰিলে জিলা প্ৰশাসনৰ ফালৰ পৰা। শিক্ষক দিৱসৰ দিনাই প্ৰশাসনে লৈছে এটি সুন্দৰ পদক্ষেপ আৰু প্ৰশাসনে বিতৰণ কৰিছে কৃতি শিক্ষকক একোটা বঁটা। কৃতি শিক্ষক বঁটা লাভ কৰাত আনন্দিত হিংগিমাৰীবাসী ৰাইজ তথা হিংগিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইব্ৰাহিম আলীৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়েও আনন্দত উৎফুল্লিত হৈ পৰিছে। নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা কৃতি শিক্ষক বঁটা লাভ কৰাৰ বাবে এজন ছাত্ৰ অৰ্থাৎ প্ৰাক্তন ছাত্ৰ তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সংখ্যালঘু মৰ্চাৰ উপসভাপতি জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃতি শিক্ষকজনকো শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। এই মুহূৰ্তত মন্তব্য আছে তেখেতৰ, আপোনালোকলৈ আগবঢ়াইছোঁ। আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস। এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আৰু আমাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয় নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু বিধায়ক ৰূপক কুমাৰ শ্বাহ আজি কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰে। তাৰে ভিতৰত আমাৰ অঞ্চলৰ শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইব্ৰাহিম আলী ছাৰে বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হয়। তেখেতৰ দীৰ্ঘ আয়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতক শুভেচ্ছা জনাইছোঁ। এজন যোগ্যমান ব্যক্তি কৃতি শিক্ষক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেখেত আমাৰ শিক্ষাগুৰু হয়। তেখেতে নিয়মীয়াকৈ শিক্ষাদান কৰি আছে আৰু সময়মতে সময়ৰ মূল্য দিয়ে, সময়মতে পাঠদান কৰে আৰু সময়মতে স্কুলত আহে। এইটো অঞ্চলৰ ৰাইজে তেখেতক ভাল পায় আৰু তেখেতে কৃতি বঁটা পোৱাত আমাৰ অঞ্চলসমূহত আনন্দৰ জোৱাৰ উঠিছে আৰু তেখেতক অৱশেষত ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ।